ना करे है कि ये जिंदगी कभी किसी को दगा दे पापा उठो ना पापा उठो किसी को रुला নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল দেখুৱাই আছোঁ, আজি কামৰ ছাইডত আছোঁ। মই কৈ আছোঁ কাৰ কাম কৰিব আহিছোঁ, গোটেইখিনি কৈ আছোঁ। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি। এইখিনি মাটিখিনি কিনিছে আমাৰ 6 গাঁৱৰ বিধায়ক ৰিকিবুদ্দিন ছাৰৰ মাটি হয়। আমি ৱালৰ কাম কৰি আছোঁ বৰ্তমান। এই দেখিব পাৰিছে মোটামুটি 3.5 বিঘামান মাটি হ'ব এতিয়া দেখিব পাৰিছে। এই ৰাস্তাটো গৰুৰপে পৰে গোবৰ্ধন, এই মেইন ৰোডটো সেইটো মেইন ৰোডৰপে পোনে এনেকৈ সেইখন স্কুলখন। কালি ইয়াত মই এটা ভিডিঅ' দিছোঁ, ভিডিঅ'টো যোনে যোনে চাওঁ নাই ভিডিঅ'টো চাব। ভাবিছোঁ আজি এইখিনি দেখুৱাওঁ, দেখুৱাই আছোঁ। সেই এখন ৱাল দেখিব পাৰিছে, সেই এখন ৱাল মানে সেই এটা সীমা। আৰু এই বহুত মোটামুটি 3.5 বিঘামান মাটি হ'ব। আমি কাম কৰি আছোঁ, মোটামুটি 8টা মানে কাম কৰি আছোঁ। আমি 8টামান মিস্ত্ৰী কাম কৰি আছোঁ, দেখুৱাই আছোঁ। আমাৰ হেড মিস্ত্ৰীৰ ওচৰত যাম মই। আমাৰ হেড মিস্ত্ৰী আছে, আমাৰ হেড মিস্ত্ৰী এজন কাম কৰি আছে। মানে আমি এখোতে তলব কৰি আছোঁ। কামক আজি অহা নাই মই, বোলো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ। আমাৰ হেড মিস্ত্ৰী এখেত চাদে কালি এই বিম বান্ধি আছে মানে। দাদা এই কামটো কিমান মানে ঠিকা লৈছা? 2 লাখ লৈছা। এই ৱাল বিমে ৱালে একেলগে লৈছা না ঠিকাটো? একেলগে লৈছা, 2 লাখত লৈছা। এনে কিমানমান মানুহ কাম কৰি আছে? 10টা 12টা ঠিক নাই। দে ঠিকে আছে। কামটো কাম দে ঠিকে আছে। এখেত হয় আমাৰ চাদে কালি, এখেত হয় হেড মিস্ত্ৰী ইয়াত, মানে কাম কৰি আছে ইয়াতে। ময়ো আছোঁ, আজি অহা নাই বাৰু কাম কৰিব। দেখুৱাই আছোঁ আপোনালোকক। আজি মানে খুব ৰ'দ দিছে গাইছ, মানে খুব ৰ'দ দিছে আজি। কেমেৰাটো অলপ ভাল নহ'ব, মই ৰ'দতে কৰি আছোঁ বৰ্তমান। আৰু এটাকো আছে মিস্ত্ৰী ইয়াত আছে, কাম কৰি আছে। মানে অলপ দেখুৱাই আছোঁ আপোনালোকক। মেইন ৰাস্তাৰ কাষতে মানে এই ৰাস্তাখন এইখন সেই সীমা মানে এইখন দলংখন দেখিব পাৰিছে। দলংখনৰ মানে সেই চিধা সীমা, সেই চিধা এনেকৈ পূৰা এনেকৈ এইখন লাষ্ট ৱালখন এখন হয় দেই। মানে ভিডিঅ' কৰি থাকোঁতে মানে ৰিকিবুদ্দিন ছাৰ আহিয়ে পালে, দেখুৱাই আছোঁ আপোনালোকক। ৰ'দত মানে ক'ত থাকিব, বেয়া ৰ'দ দিছে না। মই মানে একটা ডাইৰেক্ট আহিব চাই পেলাই আহিব। চাট কিনিব, বটলখিনি চাট কৰি দিওঁ। ঠিক আছে যা। বকো গোৱালপাৰা যাব চাগে, কথা পাতিব নাপালোঁ যিহেতু ৰ'দ দি আছে আজি। গাড়ীৰ পৰা নামাই নাই, তাৰমানে আমাক পইচা দিলা, আমাক অলপ পইচা দিলা চাহ পানী খোৱাৰ কাৰণে। আহিলে দিয়ে যায় 2-3 দিনৰ মূৰে মূৰে। ৰিকিবুদ্দিন ছাৰ মানে ইয়াত মানে কাম আমি কৰিছোঁ আৰু চাবা আহে ইয়াত, কামৰ ছাইডত আহে। আমাৰ হেড মিস্ত্ৰী হাতত পইচা দিছে। ঐ দাদা কিমান পইচা দিছে? 1500 দিছে ন। আমাক তাৰমানে 7টা মানুহ আছোঁ আমি, 7টা মানুহৰ কাৰণে আমাক 1500 দিছে। চাহ তামোল খোৱাৰ কাৰণে দিছে আৰু আহিলে এনেকৈ দিয়ে যায়। আহিলে দিয়ে থাকে। দে ঠিকে আছে। আৰু কাম কিমানমান দিন হ'ব আৰু ইয়াতে? মোটামুটি আৰু চলিব 15-20 দিন চলিব ন। ঠিকে আছে বাৰু, ভালকৈ কাম কৰি থাক। মানে বন্ধুসকল আজি মানে বিৰাট মানে ৰ'দ দিছে আৰু ইয়াতে গছ গছনি নাই এডালে মানে গাছ আছে। এই গাছডালৰ তলত আমি গোটাই মিশাই ইয়াতে বহোঁ আমি। আমাৰ হেড মিস্ত্ৰী আছে চাদে কালি, আমাৰ দাদা আছে, গোটাই মিশাই এই নয়ন আছে, আমি একেলগে আছোঁ। মানে এডালে গাছ হয়, সৰু গাছ। আৰু টিফিনবোৰ ইয়াতে থৈছে, মানে ইয়াতে খানা আনিছে। টিফিনত আজি কি আনছা? মাংস আনছোঁ। মাংস আনছা না? কিহৰ মাংস আনছা? ব্ৰইলাৰ ন? দে ঠিকে আছে দে। দে ঠিকে আছে। আমাৰ এই এখেত দে ঠিকে আছে দে। আজি বহুত ৰ'দ দিছে, মানে এই ৰ'দত কি কাম কৰিব আৰু, অলপ কৰে মানে আধা ঘণ্টা কৰে আৰু ইয়াত মানে জিৰে। উপায় নাই আৰু কৰিবই লাগিব। এইবিলাকত টিফিন আনিছে, এইবিলাকত আমাৰ এইটো হেড মিস্ত্ৰী হয়, তেনেকৈ ভাল কাম কৰে মানে। দেখুৱাই আছোঁ পূৰা ডাঙৰ মানে এই কামটো লৈছে। আমাৰ ৰিকিবুদ্দিন ছাৰো কাম কৰি আছে। আপোনালোকক কোনোবা লাগিলে ক'ব, নাম্বাৰটো মই দি দিম। দলঙৰো কাম কৰিব পাৰে, মানে বিল্ডিং চিল্ডিঙৰো কাম কৰে মানে আমাৰ দাদাই। আপোনালোকক এইখিনি দেখুৱালে আজি ভিডিঅ'টোৰ জৰিয়তে। মেইন ৰাস্তাখন শিখৰ হয়।
এইঘৰ মানে বকো গোৱালপাৰা যাব পাৰি খুব ধুনীয়া জেগাত হয় আৰু যিহেতু এইগিলা মানে বিৰাট দ জেগা আছিল এই মাটি ফেলে আছে এইবিলাকত এই দেখিব পাৰিছে মাটি ফেলে আছে মাটি ফেলে এইগিলা কিবা মিটিং চিটিং হ'ব চাগে এতিয়া কিবা আহি থাকিব পাৰে গম নাপাওঁ আৰু আমাক কাম কৰিব দিছে আমি কাম কৰি আছোঁ বৰ্তমান আমাৰ এই এটা মিস্ত্ৰী দাদা আছে শুনা হাই বুলি কৈ দিয়া কোৱা আমাৰ এখেতো মিস্ত্ৰী হয় মানে কাম কৰি আছে এই আমাৰ এইটো দাদাও তাৰমানে কাম কৰি আছে দেখুৱাই আছোঁ মানে খুব ৰ'দ দিছে গাইছ মানে ইয়াত আজি খুব ৰ'দৰ কাৰণে আমাৰ আছে আমাৰ এতিয়া লতিত দাদা নয়ন আছে মানে সিহঁতো কাম কৰি আছে অলপ জিৰাইছে মানে লতিত দা আমাৰ ইয়াতে গাছ গছনি একো নাই মানে দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক খুব ধুনীয়া জেগাত মাটিখিনি কিনিছে মানে মেইন ৰাস্তাৰ গড়ৰপে মানে আমি ইয়াতে ৱালৰ কাম কৰি আছোঁ এই আমাৰ এইটো বিৰা মানে একে হাঁহি থাকে ঐ হাঁহি বুলি কৈ দিয়া একবাৰ হাঁহি বুলি মানে গাইছ এতিয়া মানে সেই পানীৰ মানে খালবিলাক আছে না খালৰ মানে পানীটো উঠাই নিয়া হয় পাইপ নাই তাৰমানে অলপ কষ্ট হয় লেবাৰবিলাকৰ অলপ কষ্ট হয় মানে এই পানী তুলি আছে খালৰপে এই খালৰপে পানী দি পেলাই মছলাত দিব এই নি আছে দাদাই মানে আজি বহুত ৰ'দ দাদাহঁতে ভাত খালা খাই পেলাই অলপ জিৰি আছে গাছৰ তলত रब न करे है कि ये जिंदगी कभी किसी को दगा दे पापा उठो ना पापा उठो किसी को रुलाए ना दिल की लगी मौला सबको दुआ दे पापा देखो ना वो काली वैन मुझे हाथ लगाई न करे है किसी को रुलाए ना दिल की लगी मौला গাইছ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে এইখিনি দেখুৱালোঁ আজি অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক ভালে থাকিব বাই